এক ফাৰলংমান বাট ঘৰ বাৰী নাই, বাঁহনি কাঠনি আৰু নহ'লে ঘন ফুটুকানি। দিন দুপৰতো মানুহ সেইফালেদি অকলে পাৰ হৈ যাবলৈ ভয় কৰে। বকো আৰু বাবু এই দুয়োটা ভাই ককাই ঘৰৰ পিছতে এই বাট চোৱা আৰম্ভ। পাৰ হৈ সিফালে ভদৌ, পদৌ আৰু বুদু এই তিনিও ভাই ককাই তিনিটা ঘৰৰ পাছত শ্ৰী শ্ৰী তেতেলীপাম সত্ৰৰ এলেকা আৰম্ভ। দীঘৰ জোখেৰে চালে এমাইলমান জুৰি সোণাজুৰি গাঁওখন। তাৰ সিফালে গাতে লাগি আছে ৰূপাজুৰি গাঁও আৰু তাৰ সীমাতে লাগি আছে চহৰখন। সোণাজুৰিৰ পূবৰ ফালে সীমাত হীৰাজুৰি গাঁও। এয়া স্থানীয় চিনাকিৰ বাবেহে। দূৰৰ মানুহে তিনিওখনকে একেলগে সোণাজুৰি গাঁও বুলিয়েই কয়। তিনিখন গাঁৱত তিনিটা বৰনামঘৰ, বেলেগে বেলেগে বছৰেকীয়া ভাওনা বৰসবাহ পতা হয় যদিও ভাৱৰীয়া একেবোৰেই। ভৱকান্ত নাম লগোৱাৰ পুতেক কুসংগত পৰিছে। ৰূপাজুৰিৰ কেইটামানৰ গড়গতি আজিকালি বৰ ভাল নহয়। ৰাতি দুপৰলৈকে দমুৱা কেইটামানৰ জোৱাৰ আড্ডা। ইফালে গেমেহা ডকাইত বোলাটোৰ নাম গোটেই মৌজাটোতে ৰৌজাল বৌজাল। তাৰ লগ লাগিছে এতিয়া হীৰাজুৰিৰ বিশ্ববায়নৰ পুতেক আঙুলি কটা। নাম লগোৱাৰ পুতেক সাজ লগাৰ আগতেই ঘৰৰ পৰা অন্তৰ্ধান হ'বলৈ ধৰিছে। পইচা খেলৰ নিচাই ধৰিছে বুলি মানুহবোৰে বুবু বাবা কৰিছে। জাৰৰ দিনত হ'লে 7মান বজাতে গাঁও গোটেইখন নিশাৰ সাৰ দিয়ে। গৰমত হ'লে 8মান বজালৈ কোনোবা হয়তো পাতিত পৰাৰ আগতে অলপ জোৰ ল'বলৈ বুলি বিচনী মাৰি চোতালত থাকে। ল'ৰাটো ওলাই যোৱাৰে পৰা নাম লগোৱানীৰ মনৰ থিৰণি নাইকিয়া হয়। গোবিন্দ চিন্তহু বালগো পালং। নাম লগোৱাই পুখুৰীৰ পাৰৰ শিলচটাত বহি গা তিয়াবলৈ লৈছে। নাম লগোৱানী উভতি আহে। ৰতন তলপমহ শয়ন ৰহতু হৰি। নাম লগোৱাই তিয়নি সলাইছে। নাম লগোৱানী আকৌ ৰান্ধনি ঘৰ পায়হি। মানুহজনৰ মুখত অনবৰতে ভগৱন্তৰ নাম। কল থকা বাদুলিয়ে খোৱাৰ কথা কোন সতেৰে উলিয়ায়। নাম লগোৱা সন্ধ্যাৰ প্ৰসংগলৈ বুলি সত্ৰলৈ ওলাই যায়। তামোল এখন খোৱাৰ পৰকে মানুহজনীৰ এজোক যেন লাগে। এতিয়া মানে প্ৰসংগ সামৰিব পায় বুলি সত্ৰৰ বাটচৰা পায়গৈ। সামৰিব নৌৱেথোন। তুমি বাৰম্বাৰ হুয়া অতাৰ পৃথিৱীৰ অভাৰ খন্দিলা অপাৰ। গুণমালা গাইছেহে। ঘূৰি পাকতে আকৌ আহে। ৰাঘৱৰ অভয় চৰণে সত্যে সত্যে পখিলো শৰণে। নামঘোষাহে পাইছেগৈ। নাম প্ৰসংগৰ অন্তত মানুহজনে নিশা অধিকাৰ প্ৰভুৰ লগতে চাউল সিজোৱালে। ঘৰলৈ উভতোতে সময় লাগে। ল'ৰাটো আহি পোৱাহি নাই। হাবিতলীয়া বাট চোৱাৰ কথা ভাবি নামঘৰীয়ানীৰ বুকু কঁপি উঠে। হাতত গছা লগা টিপচাকিটো লৈ তেওঁ পুতেকক আগবঢ়াই নিবলৈ বুলি ওলাই যায়। বুদু পদু ভদৌৰ সীমা পাৰ হোৱাৰ আগৰে পৰা বুঢ়ীৰ ভৰি দুটা কঁপিবলৈ ধৰে। ভৰি দুটা আৰু আগলৈ যাব নোখোজে। মনটোৱে নেমানে। কিমতে ভকতি কৰিব তোমাক মাত ফুটি নোলায়। মুখৰ ভিতৰতে বিৰবিৰাই। সোঁহাতে বুদুৰ এৰাবাৰীখনত ভমককৈ জ্বলি উঠে ধনগুলৈ। বুঢ়ীৰ খোজৰ আগে আগে হঠাৎ এটা কোমোৰা ৰাস্তাত বাগৰি বাগৰি গৈ অলপ পিছতে নোহোৱা হয়। সৰোবৰ গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে আকাশে গৰুড় স্কান্ধে চক্ৰধৰি। বুঢ়ীয়ে সাহস গোটায়। বাওঁফালে হিতেশ্বৰৰ মাটিৰ পৰা চাউতকৈ বাঁহ এজোপা ৰাস্তালৈকে হাউলি আহি বাট ভেটি ধৰেহি। কি মায়া দেখুৱাইছা প্ৰভু, সেই অভাগীক দয়া কৰা। আপোনাৰ মহিমা আপুনি বেকত কৰি। চাকিটো মাটিত থৈ আঁঠুলৈ বুঢ়ীয়ে কাকুতি কৰে। হলা বাঁহ আকৌ পোন হৈ বাট উলিয়াই দিয়ে।
এদিন হঠাৎ সেই দেও লগা বাঁহত দাৰ ঘাপ পৰিল। দাৰৰ ঘাপত হুৰ হুৰকৈ ভাগি পৰিল ইজোপাৰ পিছত সিজোপা গছ। এদিন, দুদিন, এসপ্তাহ, 10 দিন। গছৰ মূঢ়াবোৰ উঘালোঁতে পাকেপতি কোৰৰ নাল ভাগিল। 8টা-10টা মৈমনছিঙীয়া মানুহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগি লাগি হাবি ভাঙি 4 কথা মাটি উলিয়ালে। প্ৰথমতে বাবু আৰু ভদৌ, লাহে লাহে অলপ দূৰৰ টিপাই, সোণাই, কলামণি, বিভুৰাম কেইবাটাও ওচৰ চাপি আহিল। মৈমনছিঙীয়া ভাষাত মানুহকেইটাই কোৱা কথাৰ পৰা যিটো বুজিলে, হিতেশ্বৰৰ পৰা 4 কথা মাটি এজন মাষ্টৰে কিনি লৈছে। প্ৰথমতে দক্ষিণ হেঙেৰাৰ ফালৰ কেইজনমান অসমীয়া মানুহক বাৰীখন উলিয়াই দিবলৈ বুলি অনা হৈছিল। গেজেপনি মৰা হাবিখনত সোমাবলৈকে সাহস কুলাব নোৱাৰিলে হেনো। তেতিয়া এই মৈমনছিঙীয়া বঙালীকেইটাক মাতি আনিলে। তাৰ পাছত এদিন সেই হাবিতলীয়া লুংলুঙীয়া বাটটোৰ লগতে ওচৰ চুবুৰীয়া বকো, বাবু, ভদৌ, পদৌহঁতৰো বুকু কঁপাই আৰু মনত অযুত উৎসুকতা জগাই এখন লৰি আহি সেই 9 ভাঙনি মাটি টুকুৰাৰ আগত ৰ'লহি। ঠেক বাটটোৰ দুয়ো কাষে গজি থকা বনৰীয়া জোপোহা বন ধাহি মুহি আনি যেন লৰিখনে সোণাজুৰি গাঁৱত অনাগত দিনত বহল সেন্দুৰীয়া আলি বন্ধোৱাৰ সংকল্পৰ কথাকেহে ঘোষণা কৰিলে। দূৰৰ পৰা জুমাজুমি কৰি থকা মানুহবোৰে দেখিলে ড্ৰাইভৰৰ ওচৰৰ চিটৰ পৰা এজন ওখ, ক্ষীণ, নাক-মুখ জোঙনি মানুহ নামি আহিল আৰু বোজাই কৰি অনা বাঁহৰ কাঠি কামি, গাধৈ, ইকৰা আদি নমাই যথাস্থানত থ'বলৈ মৈমনছিঙীয়া মানুহকেইটাক নিৰ্দেশ দি লাহে লাহে তেওঁ ভদৌ পদৌহঁতৰ চুবুৰীৰ ফালে খোজ ল'লে। চাই থকা মানুহবোৰে নিজৰ ভিতৰতে পাতিলে, দেখাতে গোসাঁই মহন্ত যেন লাগিছে, সত্ৰৰ ফালে গৈছে চাগে। মানুহবোৰে ঠিকেই অনুমান কৰিছিল, মানুহজন শিৱসাগৰৰ ফালৰ ভকতিপাৰ সত্ৰৰ। তেওঁৰ মাষ্টৰ ভায়েকৰ পৰিয়ালৰ বাবে এই ঘৰটো সজোৱা হৈছে। ওচৰতে এখন সত্ৰ থকা বুলি গম পাই তেওঁ চিনাকি হওঁ বুলি গৈছিল। চাওঁতে চাওঁতে আগফালে পুখুৰী এটাৰে সৈতে খেৰ, বাঁহ, ইকৰা গাধৈৰ 5 কোঠলীয়া ঘৰ এটা থিয় হ'ল। উত্তৰে চৰু, দক্ষিণে গৰু, পূবে ভঁৰাল, পশ্চিমে গঁৰাল। গৃহ নিৰ্মাণৰ এই নিয়ম মানি পিছৰ 3বিধ নথকা স্বত্তেও উত্তৰ ফালে ৰান্ধনীশালখন ৰাখি লগতে লাগি থকাকৈ তাৰ দক্ষিণে পূবা পশ্চিমাকৈ 4টা কোঠালি। তাৰো আকৌ একেবাৰে পূবৰটোত গোসাঁইৰ থাপনা। আগফাল পিছফাল দুইফালে 2টা পিৰালিও ৰখা হ'ল। আৰু এদিন আবেলি বেলিকা ৰিক্সা এখন আহি তাৰ মুখত ৰ'লহি। ৰিক্সাৱালাৰ পাছতে নামিল এজন ধুতি পাঞ্জাবী পৰিহিত ওখ সুগঢ়ী মানুহ। নিজে নামি তেওঁ 2-2.5 বছৰীয়া ল'ৰা এটা দাঙি নমাই মাটিত থিয় পাই দিলে। তাৰ পাছত পথালি কোলাত লোৱা কেঁচুৱাৰে সৈতে দীঘল উৰণি লোৱা মাইকী মানুহগৰাকী নামি আহিল। ৰিক্সাৰ পিছে পিছে অলপ দূৰ আহি দূৰৰ পৰা ভুমুকা ভুমুকি কৰি থকা বাবুৰ ঘৈণীয়েকে বকুৰ ঘৈণীয়েক আৰু হাৰলি বাইটিক ক'লে, আমাৰ মদনৰ বাপেকে কৈছে নগৰৰ বিষ্ণুচন্দ্ৰ উকিলৰ জীয়েক জোঁৱাই। কোনেও ভেদ নোপোৱা ৰহস্য এটাৰ বাবুৰ ঘৈণীয়েকে ইমান আয়াসতে ভেদ পোৱাৰ কথাটো এগৰাকীয়েও যেন বিশ্বাস কৰিব নোৱাৰিলে। বাবুৰ ঘৈণীয়েকে সেয়েহে ৰহস্যৰ আৰু এটা তৰফ খুলিলে। ককায়েক কমিউনিষ্ট নহয়, কেলে আমাৰ মদনৰ বাপেকহঁতৰ কাৰখানাৰ মানুহৰ ওচৰলৈ আহিয়ে নাথাকে। তেনেকুৱাতে খালী ৰিক্সাখন উভতি আহি মদনৰ মাকহঁতৰ ওচৰ পালেহি আৰু বিপৰীত ফালৰ পৰা আৰু এখন ৰিক্সা তেওঁলোকৰ কাষেৰেই পাৰ হৈ গ'ল। পাতি থকা কথাৰ পৰা মনোযোগ নতুন ঘৰৰ ফালে গৈ থকা ৰিক্সাখনৰ ফালে গ'ল। হয়, সেইজন মানুহে হয় আকৌ। 2 মাহমানৰ আগতে লৰিখনত উঠি অহা মানুহজনেই প্ৰথমতে ৰিক্সাৰ পৰা নামিল। তাৰ পাছত নমাগৰাকী দূৰৰ পৰা বয়সটো সঠিক ধৰিব পৰা নাই যদিও হয়, বুঢ়ী মানুহেই হ'ব লাগিব বুলি তেওঁলোক তিনিও নিশ্চিত হ'ল। মূৰৰ দীঘল ওৰণিৰ পৰা আঁঠুলৈকে বগা খনীয়া কাপোৰ কি চেলেং কাপোৰেৰে ঢাক খাই থাকিলেও তলত ফুল নথকা মুগাৰ মেখেলাৰ ওপৰত ৰিহাৰ আগটোৰ কজলা ৰঙৰ কেঁচ দূৰৰ পৰাই জিলিকি আছে। চুবুৰীৰ মানুহখিনি বেছি সময় উৎকণ্ঠাত থাকিবলগীয়া নহ'ল অৱশ্যে। গধূলিলৈ ভৱেন বাৰীক আহি ওচৰৰ কেওঘৰ মানুহকে জনাই গ'লে, নতুন গোসাঁই ঘৰত কাইলৈ ঘৰ লোৱা বুলি নাম এষাৰ পাতিছে। অধিকাৰ প্ৰভুৰ মৃত্যুৰ মানুহ। প্ৰভুৱে তোমালোকৰ গৃহৱতী আটাইকে নিমন্ত্ৰণ জনাইছে।